30টা সন্তানৰ পিতৃ এজন মানুহ তুলি তালি ডাঙৰ দীঘল কৰা নহয় বৰঞ্চ নিজ ঔৰসত জন্ম দিছে 30টি সন্তান এই মানুহজনলৈ মন কৰক মানুহজনৰ বয়স 80 বছৰ এই 80 বছৰীয়া মানুহজনেই 30টা সন্তানৰ পিতৃ এওঁৰ জীৱিত বৰপুত্ৰৰ বয়স 40ৰো অধিক আটাইতকৈ কনিষ্ঠ গৰাকীৰ বয়স কিমান জানেনে মাত্ৰ 2 মাহ অতি সাধাৰণ যেন লগা এই ব্যক্তিজনৰ আছে এক অসাধাৰণ ৰেকৰ্ড শুনি হয়তো আচৰিত হ'ব 30টা পুত্ৰ কন্যা সন্তানৰ পিতৃ হুছেইন আলী নামৰ এই ব্যক্তিজনৰ পত্নীৰ সংখ্যা 4 জন উত্তৰ লখিমপুৰ চহৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ নিলগৰ এই ব্যক্তিজনে পাহৰি পেলাইছে আটাইকেইটা সন্তানৰ নাম নিউজ লাইভে সুধিছিল আপুনি আপোনাৰ 30টা সন্তানৰ নাম ক'ব পাৰিবনে ল'ৰাবোৰৰ নামবোৰ কৈ যাব পাৰিবনে কোন কোন দেৰি হ'ব গতি কৈ যাওকচোন যিকেইটা মনত পৰে ল'ৰাবোৰ নাম মফিজুদ্দি জয়নাল আব্দি আহমদ আমানু হেদায়তুল শফিকুল সায়াদ তাহার আলী জিন্নত হারাজ আলী জিন্নত সাদিকুল এমরান সাদ্দাম হরজত আর এই গান্নার নাম শেষ হয় নাকি বাকি পাহৰিছে নি নাই 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 এই ল'ৰাটোৰ কেশৰটোৰ নাম থোৱা নাই হৈ গ'ল কম বয়সতে বিবাহ পাশত আবদ্ধ হোৱা হুছেইন আলী প্ৰথমগৰাকী পত্নীৰ নাম নেছাৰ ল'ৰা 8টা ছোৱালী 3জনী দ্বিতীয়গৰাকীৰ নাম গোলাপী মাতুন ল'ৰা 1টা ছোৱালী 5জনী তৃতীয়গৰাকীৰ নাম মমতাজ বেগম এওঁৰ ল'ৰা 5টা ছোৱালী 1জনী চতুৰ্থগৰাকীৰ নাম সুফিয়া খাতুন সুফিয়াৰ ল'ৰা 2টা ছোৱালী 5জনী এটাৰ পিছত এটাকৈ সন্তান জন্ম দিয়া হুছেইন আলীৰ প্ৰশংসাত পঞ্চমুখ তেওঁৰ পত্নী আৰু পুত্ৰ আপুনি যে এতিয়া বিয়া পাতিলে এই মানুহজন যাৰ লগত আপুনি আছে এতিয়া এই মানুহজনক কেনেকুৱা পাইছে ভালনে মানুহজন কেনেকুৱা ভাল নাপালে যে এতিয়া ছোৱালী বুঢ়া হৈ গ'ল নেকি ল'ৰা ছোৱালী কেইটা এতিয়া 6টা কি ছোৱালী কেইটা ল'ৰা কেইটা ল'ৰা 5টা ছোৱালী 8টা এতিয়া আনি পঢ়ি আছে কি কৰিছে পঢ়া নাই কি কৰিছে কাম কৰি আছে ইটানগৰ ইটানগৰ থাকে আব্বা নামটো কি হুছেইন কি হুছেইন হুছেইন আলী এতিয়া তোমাৰ মা কেইজনী 4জন হয় নি মা নাম জানানে মমতা আৰু ইতিমধ্যে হুছেইনৰ একাধিক কন্যাই বিবাহ পাশত আবদ্ধ হোৱাৰ লগতে কেইবাজনো পুত্ৰই সংসাৰ আৰম্ভ কৰিছে হুছেইনৰ বৰপুত্ৰৰ 50 বছৰ বয়সতে ইতিমধ্যে মৃত্যু হৈছে লখিমপুৰত ইতিমধ্যে পৰিয়ালৰ সদস্যসকলে এখন গাঁও পাতি বাহৰ পাতি আছে হুছেইনক সোধা হৈছিল আৰু বিয়া পাতিবলৈ তেওঁ সাজুনে হুছেইনৰ উত্তৰ বেলেগ সমস্যা নাই সমস্যা কেৱল টকা পইচা নাই বিয়া পাতিব নেকি আর না লাগে রে হলদি বলদি মশলা গুলাই আর না লাগে কি অসুবিধা কি হয় কি দিগদাৰ হয় দিগদার তো দিগদার খোৱা বোৱা দিগদার আর কিছু দিগদার নাই যদি আপোনাক খোৱা বোৱা চৰকাৰে দিয়ে আপুনি পাৰিব বিয়া পাতিব না না লাগে রে কিমান বিয়া পাতিব মানুহ সৰু পৰিয়াল সুখী পৰিয়াল বুলি কোৱা হয় যদিও হুছেইনৰ পৰিয়ালৰ ক্ষেত্ৰত কথা কিন্তু সম্পূৰ্ণ সুকীয়া বৃহৎ পৰিয়াল হৈও সুখী অৱস্থাত আছে হুছেইন আলী কেমেৰা পাৰ্চন পৱনৰ সৈতে জিতুমণি নেওগ উত্তৰ লখিমপুৰ নিউজ লাইভ